হেল্ল', মই প্ৰাৰ্থনা আৰু আজি মা জেঠাই আৰু আইতা লগতে অপু আৰু জেঠুৰ লগত আমি আহিছোঁ বৰদোৱালৈ। বৰদোৱা যাবলৈ আমি শ্বৰ্টকাট মাৰিলোঁ আৰু শ্বৰ্টকাট ৰাস্তাটোত কিন্তু বহুত গলি আছে। মানুহক সুধি ওলালোহি আৰু যেনে তেনে এয়া পাই গ'লোহি বৰদোৱা। এইটো মোৰ কাজিন অপু। নমস্কাৰ, আহক। তীৰ্থস্থান বৰদোৱালৈ আমি আপোনালোকক স্বাগতম জনাইছোঁ। গেটৰ ভিতৰ সোমাওঁতেই মনটো এক পবিত্ৰভাৱে আগুৰি ধৰিছে। কি ক'ম, ঠাইখিনি ইমানেই মনোমোহা, ইয়াতে থাকিলে আৰু একোৱেই নালাগে, বহুত ধুনীয়া। আগদিনা বৰষুণ হৈ গৈছে, কিন্তু তথাপিও সেমেকা যদিও পৰিৱেশটোৱে কিবা এক মায়া লগা, বহুত ধুনীয়া। পলম নকৰোঁ আৰু আহক আজি যাওঁ আমি বৰদোৱাৰ মূল মণিকূট তথা আকাশী গংগা আৰু কি আছে, ওচৰতে সৰু এখন বজাৰো আছে বুলি আমি গম পাওঁ। সেই গোটেইখিনি পৰিভ্ৰমণ কৰিম আৰু যিসকল দৰ্শনাৰ্থী এতিয়ালৈকে বৰদোৱা আহি চাব পৰা নাই তেওঁলোকৰ কাৰণে এই ব্লগটো মই উৎসৰ্গা কৰিছোঁ। তেওঁলোকে য'তেই থাকে বৰদোৱা আহি কেতিয়াবা চাই যাব আৰু এই ব্লগটো যিমানখিনি পাৰোঁ মই সিমানখিনি দেখুৱাবলৈ যত্ন কৰিম। খিৰিকীটি অকণমান দেখুৱাই দিছোঁ, ৰ'ব বলক। এয়া আমি বৰদোৱাত আহি উপস্থিত হৈছোঁহি আৰু বৰদোৱাৰ মূল মণিকূট ভাগ মই এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ। এইখিনি ঠাইত বহি থাকিয়ে মনটো বহুত পবিত্ৰ অনুভৱ হৈছে আৰু চাকি বন্তি জ্বলোৱাৰ কাৰণে বাহিৰত ব্যৱস্থা কৰি দিয়া আছে। আমি তালৈকে আহিছোঁ আৰু ইয়াতে আমি চাকি বন্তি জ্বলাই প্ৰাৰ্থনা জনাইছোঁ গুৰুজনৰ ওচৰত, যাতে তেখেতৰ আশীৰ্বাদ আমাৰ ওপৰত সদায় বিদ্যমান থাকে। এইজোপাই সেই বিখ্যাত বটবৃক্ষ শিলিখাজোপা য'ত গুৰুজনে পুথি ৰচনা কৰিছিল বুলি কোৱা হয়। আৰু বাহিৰত আৰু এটা নামঘৰ আছে য'ত নেকি আমাৰ দশাৱতাৰৰ মূৰ্তিবোৰ খুঁটাবোৰত অংকিত কৰা হৈ আছে আৰু ইয়াতে লিখা আছে যে অকল জাতীয় পোছাক পৰিধান কৰিহে ভিতৰত প্ৰৱেশ কৰিব। গুৰুজনাৰ আশীৰ্বাদ লৈ এতিয়া আমি এই খুঁটাত এখন গামোচা বান্ধিছোঁ। মা আৰু অপুৱে এই খুঁটাটোত গামোচাখন বান্ধি আছে। গুৰুজনালৈ আগ কৰি গামোচাখন ইয়াতে দিয়া গৈছে আৰু ইয়াতে আমাৰ গুৰুজনাৰ পদশিলা থাকে বুলি কোৱা হয় আৰু এনেকৈ ইয়াতে খিৰিকী নিচিনা বনাই দিয়া আছে য'ত নেকি দৰ্শনাৰ্থীসকল আহি গুৰুজনাৰ পদশিলা দৰ্শন কৰিব পাৰে। দৰ্শকসকল চাওক, মই দেখাবলৈ চেষ্টা কৰিছোঁ এয়া গুৰুজনাৰ পদশিলা। প্ৰসাদ ক'ত দিব? হৈ গ'লতো ব'লা।
এতিয়া মূল মণিকূটৰ পৰা আমি ওলালোঁ আৰু এতিয়া প্ৰসাদ ল'বৰ কাৰণে আমি অন্য এঠাইলৈ যাব লাগিব। গতিকে আমি ইয়াৰ পিছতে অলপ আগুৱাই যাম প্ৰসাদ ল'বলৈ। সেয়া প্ৰসাদৰ কাৰণে লাইন পাতি থকা হৈছে। শাৰী শাৰীকৈ ভক্তপ্ৰাণ ৰাইজে ইয়াৰ পৰা প্ৰসাদ সংগ্ৰহ কৰিব লাগে। আৰু আমালৈ আজি বাৰু প্ৰসাদ কমি গ'ল, কাৰণ প্ৰসংগ হৈ গৈছে ইতিমধ্যে। গতিকে অকণমান হ'লেও আমি প্ৰসাদ খালোঁ। এতিয়া আমি প্ৰসাদ খালোঁ আৰু মোৰ পিছপিনে যিটো ৰাস্তা দেখিছে আপোনালোকে, সেইফালে যায় মাৰ্কেটলৈ, আৰু মোৰ এইফালে যিটো দেখিছে এইফালে যায় আকাশী গংগালৈ। গতিকে আমি এতিয়া আকাশী গংগা চাবলৈ যাম। আকাশী গংগাৰ প্ৰৱেশদ্বাৰ পাৰ কৰাৰ পিছত এয়া চাওক দৰ্শকসকল, শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ নিৰ্দিষ্টকৈ দিয়া আছে। আপোনালোক আহিলে ইয়াতে কোনোদিন অসুবিধা নাপায়। এতিয়া মানে বৰপুখুৰী চাই আছোঁ আৰু বহুত ভাল লাগিছে। 10 বছৰ আগতে অহা, এতিয়া আগৰ নিচিনা নহয়, বহুত ভাল, এতিয়া উন্নত, বহুত ভাল লাগিছে। আকাশীযান চোৱাৰ আগতে অকণমান সময় জিৰণি লৈছোঁ। ইয়াতে গছ আছে আৰু গছৰ গুৰিত এনেকৈ বহিব পৰাকৈ ব্যৱস্থা কৰা আছে। আৰু এয়াই হৈছে পবিত্ৰ আকাশী গংগা। দৰ্শনাৰ্থীসকলে মুৰি ছটিয়াই দিয়ে, মাছবোৰ আহি উঠি খায়, আৰু ইয়াতে কোনোবাই পলিথিন এটাও পেলাই গ'ল। মানে ওচৰৰ ক'ৰবাত বজাৰ আছে, মেলা লাগি আছে হ'বলা। ওচৰতে এখন সৰুকৈ বজাৰ আছে, য'ত নেকি আমাৰ পুতলা আৰু মাছক দিবলৈ মুড়ি, তাৰপিছতে আমাৰ ধৰ্মগ্ৰন্থ আছে, আৰু এখন মেলাৰ নিচিনা বজাৰ। আৰু আমি যেতিয়া আহোঁ তেতিয়া দেখাই পাওঁ এখন বজাৰ বহি থকা। ইয়াতে ঘৰ সজাবলৈ বস্তু আছে, আমাৰ ফটো পোৱা যায়, শংকৰদেৱৰ ফটো আছে ইয়াতে, পাৰ্চ আছে, আৰু আমাৰ মহিলাসকলৰ অতিকে আদৰৰ গহনা, এইবোৰতো ইয়াত থাকিবই। খুচুৰা বস্তু থকা এখন সৰুকৈ বজাৰ হয় এইখন। ভাল লাগে পৰিৱেশটো, সৰু বজাৰ, মানুহ, আৰু ভাল লাগে মুঠতে। ফুচকা দেখিলে মই ৰ'বই নোৱাৰোঁ। ফুচকাটো মই খামেই। পিছে ৰিয়েকশ্যনটো দেখি গম পাইছে আজি কেনেকুৱা পালোঁ খাই। যি খালোঁ আৰু ঘৰলৈকে চাওঁ এতিয়া। আজি বহুত ভিৰ মানুহৰ, বহুত ঠাইৰ পৰা গাড়ী আহিছে। এইখন কলিতা ৰেষ্টুৰেণ্টত সোমালোঁ আৰু কিবা চাহপানী খাই নেকি জেঠুহঁতে, আমাকো লৈ গ'ল। ৰুটি, নহয় পৰঠা, আৰু মুঠতে ঠিকে আছে, বেয়া লাগে নাই খাব। এতিয়া আমি ঘৰমুৱা হ'ম, আৰু বহুত ভাল লাগিলে বৰদোৱা আহি, আৰু ইয়াতে আমি নতুন বস্তু চাব পাওঁ প্ৰতিবাৰে যেতিয়া আহোঁ। ধন্য মানিছোঁ এই পবিত্ৰ স্থান পৰিদৰ্শন কৰি, আৰু ইয়াৰ লগে লগে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকে ইমান সময় ধৈৰ্য সহকাৰে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ। পুনৰ লগ পাম, বাই।